কেতিয়াবা ভাবি চাইছানে? একেজন টিচাৰ, একেই বুক, একেই ক্লাছ তথাপিও কিয় কিছুমান ষ্টুডেণ্ট টপাৰ হয় আৰু কিয় কিছুমান এভাৰেজ হৈ থাকে? সঁচা কথা ক'বলৈ গ'লে টপাৰবোৰ তোমাতকৈ বেছি ইণ্টেলিজেণ্ট নহয়। তেওঁলোকৰ ব্ৰেইন পাৱাৰ কোনো ছুপাৰ পাৱাৰ নহয়। আনকি তেওঁলোকৰ মেমৰি পাৱাৰো জন্মগতভাৱে অসাধাৰণ নহয়। তেতিয়া প্ৰশ্নটো হ'ল তেওঁলোকে এনেকুৱা কি কৰে যাৰ বাবে এক্সামত টপ কৰে? আজি মই তোমাক সেই চিক্ৰেট ক'ম যিটো অধিকাংশ ষ্টুডেণ্টে কেতিয়াও বুজি নাপায়। আৰু বিশ্বাস কৰা, যদি তুমি এই ভিডিঅ'টোৰ প্ৰতিটো পইণ্ট মন দি শুনা আৰু এপ্লাই কৰা, তেন্তে তোমাৰ ৰিজাল্টতো ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। পইণ্ট নম্বৰ 1, প্ৰথমে এটা কথা মনত ৰাখিবা, টপাৰবোৰে কেতিয়াও 12 ঘণ্টা পঢ়াৰ টাৰ্গেট লৈ আৰম্ভ নকৰে। এভাৰেজ ষ্টুডেণ্টে মটিভেশ্যন আহিলেই কয়, এতিয়াৰ পৰা 12 ঘণ্টা পঢ়িম। কিন্তু দুদিন পিছত মটিভেশ্যন আনহাতে টপাৰবোৰে স্মল টাৰ্গেট লৈ আৰম্ভ কৰে। প্ৰথমে 1 ঘণ্টা, তাৰপিছত 2 ঘণ্টা, ধীৰে ধীৰে নিজৰ কেপাচিটি বৃদ্ধি কৰে। কাৰণ তেওঁলোকে জানে কনচিষ্টেঞ্চি মটিভেশ্যনতকৈ বেছি পাৱাৰফুল। পইণ্ট নম্বৰ 2, এতিয়া আন এটা ডাঙৰ ভুলৰ কথা কওঁ। বহুত ষ্টুডেণ্টে একেটা ছাবজেক্ট 4-5 জন টিচাৰৰ পৰা পঢ়ে। ইউটিউবত এজন, কোচিঙত এজন আৰু নোটছ আন কাৰোবাৰ। ফলত কি হয়, তেওঁলোকৰ নলেজ বঢ়াৰ সলনি কনফিউজনহে বাঢ়ে। টপাৰবোৰে সাধাৰণতে এটা বা দুটা ট্ৰাষ্টেড চ'ৰ্চ ফ'ল' কৰে। তেওঁলোকৰ ফ'কাছ লাৰ্ণিঙত থাকে, কালেকশ্যনত নহয়। আৰু এটা শক্তিশালী হেবিট আছে, নিজৰ নোটছ বনোৱা। যেতিয়া তুমি নিজৰ হাতেৰে লিখা, তেতিয়া তোমাৰ ব্ৰেইনে ইনফৰমেশ্যন গভীৰভাৱে ষ্ট'ৰ কৰে। এইকাৰণে টপাৰবোৰে নোটছ মেকিঙত সময় খৰচ কৰে। পইণ্ট নম্বৰ 3, এতিয়া আহোঁ ডিষ্ট্ৰেকশ্যনৰ কথালৈ। তুমি হয়তো পঢ়িবলৈ বহা, 5 মিনিট পাছতেই মোবাইল ন'টিফিকেশ্যন আহে, ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব, তাৰপিছত আধা ঘণ্টা তোমাৰ নষ্ট হয়। আৰু তুমি ভাবা, এতিয়া আধা ঘণ্টা নষ্ট হ'ল, পিছত পঢ়িম। এইখিনিতে এভাৰেজ ষ্টুডেণ্ট আৰু টপাৰৰ পাৰ্থক্য। টপাৰে কয়, যি সময় গ'ল, কিন্তু যি সময় বাকী আছে তাক মই ফুল ইউজ কৰিম। এই মাইণ্ডছেটে তেওঁলোকক আগবঢ়াই নিয়ে আৰু পৰীক্ষাত ভাল নম্বৰ আনিবলৈ সহায় কৰে। পইণ্ট নম্বৰ 4, এতিয়া আহোঁ স্মাৰ্ট ষ্টাডিৰ চিক্ৰেটলৈ। বহুত টপাৰে ঘণ্টাৰ পিছত ঘণ্টা পঢ়ি নাথাকে। তাৰ সলনি তেওঁলোকে হাই ফ'কাছ ছেছন ফ'ল' কৰে। 1 ঘণ্টা, কিন্তু সেই 1 ঘণ্টা 100% কনচেনট্ৰেশ্যন। ন' মোবাইল, ন' ছ'চিয়েল মিডিয়া, ন' ডিষ্ট্ৰেকশ্যন, মাত্ৰ ফ'কাছ। আৰু সঁচা কথা ক'বলৈ গ'লে 1 ঘণ্টাৰ ডিপ ফ'কাছ ষ্টাডি কেতিয়াবা 4 ঘণ্টাৰ নৰ্মেল ষ্টাডিতকৈও বেছি ইফেক্টিভ হয়। পইণ্ট নম্বৰ 5, টপাৰবোৰে সকলো কথা মনত ৰাখে কেনেকৈ? ইয়াৰ উত্তৰ চিম্পল, তেওঁলোকে ডেইলি ৰিভিজন কৰে। এক্সামৰ আগদিনা নহয়, প্ৰতিদিন। স্কুল বা কোচিঙৰ পৰা আহি মাত্ৰ 10 মিনিট ৰিভিজন। এই হেবিটে ইনফৰমেশ্যন লং টাৰ্ম মেমৰিলৈ পঠিয়াই দিয়ে। আৰু আটাইতকৈ পাৱাৰফুল টেকনিক, টিচ আদাৰ। যদি তুমি এটা টপিক আনক বুজাব পাৰা, তাৰ অৰ্থ তুমি টপিকটো সঁচাকৈয়ে বুজিছা। যদি কোনো নাই, তেন্তে নিজক বুজোৱা। নিজকে টিচাৰ বুলি ভাবি টপিকটো এক্সপ্লেইন কৰা। তুমি আশ্চৰ্য হ'বা তোমাৰ আণ্ডাৰষ্টেণ্ডিং কিমান ইনক্ৰিজ হয়। পইণ্ট নম্বৰ 6, কিন্তু এই সকলোবোৰৰ ওপৰত এটা বস্তু আছে, যিটো নাথাকিলে বাকী সকলো টেকনিক ফেইল হ'ব পাৰে। সেয়া হ'ল ছেল্ফ কনফিডেন্স। যদি তুমি সদায় ভাবি থাকা, মোৰ দ্বাৰা নহয়, মই নোৱাৰোঁ, টপাৰ হোৱাটো মোৰ কাম নহয়, তেন্তে তোমাৰ ব্ৰেইনেও সেই কথা বিশ্বাস কৰিব। কিন্তু যিদিনাখন তুমি নিজৰ মনক ক'বা, হয় মই পাৰিম, মই টপাৰ হ'ব পাৰিম, সেইদিনাৰ পৰা তোমাৰ জাৰ্ণি সঁচাকৈ আৰম্ভ হ'ব। কাৰণ টপাৰ আৰু এভাৰেজ ষ্টুডেণ্টৰ মাজৰ আটাইতকৈ ডাঙৰ ডিফাৰেন্স ব্ৰেইন নহয়, বিলিভ। নিজৰ ওপৰত বিশ্বাস ৰাখা, কনচিষ্টেঞ্চি ৰাখা আৰু মনত ৰাখিবা, আজিৰ এভাৰেজ ষ্টুডেণ্টেও কাইলৈ টপাৰ হ'ব পাৰে। থেংকছ ফৰ ৱাচিং।